মই আবৃত্তি কৰিবলৈ লৈছো কবি আইমণি শৰ্মাৰ কবিতা লকডাউন। আমাৰ আইৰ অসুখ হৈছে। দৰৱ নোহোৱা এক অচিন ৰোগে আইৰ বুকুখন হেঁচি ধৰিছে। বিশ্বত্ৰাসী কৰোণা মহামাৰীত আইৰ সন্তানবোৰ এটা এটাকৈ ৰোগাক্ৰান্ত হৈ আহিছে। কেওফালে হাহাকাৰে চানি ধৰিছে। তথাপি আপোনালোকে নুবুজে কিয়? মই আপোনালোকৰ কথা কৈছো। আপোনালোকক কৈছো মই, যিসকলে সকলো দেখি শুনিও সাৱধান হোৱা নাই, যিসকলে মুখত মাস্ক পিন্ধা নাই, সামাজিক দূৰত্ব মানি নচলে। আপোনালোকে নামানে লকডাউনৰ কোনো নিয়ম। মাছ, মঙহ, গুটকা, ধপাত, চাধা, চিগাৰেট নাখালে যেন আপোনালোকৰ মস্তিষ্কৰ সন্তুলন হেৰাই যাব। আপোনালোকক কৈছো, যিসকলে অনাহকত বজাৰ মহতিয়াই ঘৰলৈ কঢ়িয়াই আনিছে কৰোণাৰ বীজাণু। আপোনালোকৰ ভয় নাই মানিছো, কিন্তু আপুনি সহ্য কৰিব পাৰিবনে আপোনাৰ কণমানি শিশুটিৰ মৃত্যুৰ বাতৰি? আপোনাৰ মা, দেউতা, পৰিয়াল, ওচৰ চুবুৰীয়া আপোনাৰ বাবে আক্ৰান্ত হৈ মৃত্যুমুখী হলে আপোনাৰ দাম্ভিকতাই তেওঁলোকক পাৰিবনে জীয়াব? আপুনি জানেনে তেওঁলোকৰ নিথৰ দেহবোৰ আপুনি চুই চাবও নোৱাৰিব? পাৰিব আপুনি এইবোৰ সহ্য কৰিব? কি লাগে আপোনালোকক? টকা? কি লাগে আপোনালোকক? বজাৰৰ সামগ্ৰী? আপোনালোকক লাগে সুৰা, গুটখা, বাহিৰৰ হাৱা, বন্ধুৰ লগত আড্ডা। কিন্তু এই সকলোবোৰ মাত্ৰ এখন বগা কাপোৰেৰে ঢাক খাই পৰিব। আমাৰ আইৰ অসুখ হৈছে। চীন, ইটালী, আমেৰিকাৰ দৰে বিভীষিকাই লাহে লাহে আই অসমীক চানি ধৰিছে। আই বিচাৰিছে আপুনি ঘৰতে থাকক। নিমখেৰে দুমুঠি খাই হলেও আপুনি জীয়াই থাকক। আপোনাৰ অসাৱধানতাই আই বুকুখন মৰিশালী কৰি তুলিব পাৰে। তথাপি আপুনি নুবুজে কিয় আপুনি? অদৃশ্য এক অপশক্তিৰ বিৰুদ্ধে আমাৰ যোদ্ধাসকলে নিৰন্তৰ যুঁজি আছে। তেওঁলোকৰ কথা এবাৰ ভাবিছেনে আপোনালোকে? ঘৰৰ পৰিয়াল, জীৱনৰ মায়া মোহ তেওঁলোকে ত্যাগ কৰিছে। সেনাপতিজনৰ উদ্যমৰ সৈতে সমানে খোজ মিলাই তেওঁলোকে অহৰহ আই অসমীৰ সেৱা কৰি আছে। আহকচোন তেওঁলোকৰ কথাও এবাৰ ভাবো। আইৰ অসুখ। আমি ঘৰত থাকিলে, আমি সাৱধান হলেই আই হেনো সুস্থ হ'ব।